নমস্কাৰ, কলিয়াবৰ নিউজলৈ মই স্বপ্নমী আস্মিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ যাম গুৰুত্বপূৰ্ণ ধৰ্মীয় ঠাই হিচাপে পৰিচিত ভৰালী নামঘৰলৈ। অসমৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ঐতিহাসিক স্থান হাটবৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত্বৰ ভৰালী গাঁৱত অৱস্থিত। কলিয়াবৰ অঞ্চলটোৰ ইতিহাস, সংস্কৃতি আৰু সত্ৰীয়া ধৰ্মীয় পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ আধাৰ। কৃষি নিৰ্ভৰ এই অঞ্চলখন এক ধৰণৰ ধৰ্ম তথা সত্ৰীয় সংস্কৃতিত প্ৰভাৱিত। প্ৰায় 150ৰ পৰা 200 বছৰ ধৰি নামঘৰটো পুৰণি বামগাঁও অৰ্থাৎ বৰ্তমানৰ দৌল পুখুৰীত অৱস্থিত আছিল। বালিসত্ৰৰ বাপুৰাম দেৱই এই নামঘৰ স্থাপন কৰাৰ কাৰ্যসূচী আৰম্ভ কৰিছিল। কিন্তু 1817ৰ পৰা 1826 চনৰ বৰ্মী আক্ৰমণৰ সময়ত নামঘৰটো জ্বলাই দিয়া হয়। গাঁওবাসীয়ে বাধ্য হৈ সেই স্থান ত্যাগ কৰি ভৰালী গাঁৱত পুনৰ বাস স্থাপন কৰে আৰু তেতিয়াৰ পৰাই এই নামঘৰটোক ভৰালী নামঘৰ বুলি জনা যায়। নামঘৰৰ এক বিশেষ আকৰ্ষণ হ'ল ইয়াৰ লাই খুঁটা বা মূল খুঁটি, যি তুলসী গছেৰে নিৰ্মিত। এই লাই খুঁটাটোক বৰ ভালদৰে সিংহাসন বা গুৰু আসনৰ ওচৰত সংৰক্ষণ কৰি ৰখা হয়। স্থানীয় বিশ্বাস অনুসৰি এই নামঘৰ বুঢ়া ডাঙৰীয়াৰ এক আশ্ৰয়স্থল। সময়ৰ লগত নামঘৰৰ গাঁথনিক ৰূপত এক বৃহৎ পৰিৱৰ্তন আহিছে। আগৰ বাঁহৰ খুঁটি, খেৰৰ ছাউনি, মাটিৰ মজিয়াৰ ঠাইত এতিয়া চিমেণ্টৰ খুঁটি, টিনৰ ছাউনি আৰু আধুনিক মজিয়া ব্যৱহাৰ কৰা হৈছে। ভক্তৰ সংখ্যা বৃদ্ধি পোৱাত এতিয়া শৌচালয়, বিশ্ৰামঘৰ, অতিথিশাল, ভোজ-ভঁৰাল, অডিটৰিয়াম আদিৰ সুবিধা নামঘৰ পৰিচালনা সমিতিৰ সহায়ৰে প্ৰদান কৰা হৈছে। মাঘী পূৰ্ণিমা আৰু মকৰ সংক্ৰান্তিৰ নামঘৰৰ বাবে বিশেষ পবিত্ৰ দিন হিচাপে ধৰা হয়। এই দিনবোৰত হাজাৰ হাজাৰ ভক্ত নামঘৰলৈ আহে নিজৰ মনৰ ইচ্ছা পূৰণৰ আশাৰে। বিশেষকৈ ভাদ মাহ আৰু মাঘ মাহত নামঘৰত অধিক ভক্তৰ সমাগম হয়। দবা আৰু বৰ-কাহাৰ ধ্বনিত নামঘৰত এটা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়, যি ঋণাত্মক শক্তিক দূৰ কৰি ধনাত্মক শক্তি আনে। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তিথিত নাম প্ৰসংগ আৰু ভাওনা প্ৰসংগৰ নামঘৰৰ এটি পৰম্পৰা। সঁচাকৈয়ে কলিয়াবৰৰ বুকুত অৱস্থিত এই ভৰালী নামঘৰত গ'লে এজন ব্যক্তিক ঐশ্বৰিক শক্তিৰ স্পৰ্শ অনুভৱ কৰিব পাৰি। এয়া আছিল আমাৰ বিশেষ খবৰ। কলিয়াবৰৰ গৌৰৱ, ভৰালী নামঘৰৰ পবিত্ৰতা, ইতিহাস, ধৰ্মীয় পৰম্পৰাৰ এক সংক্ষিপ্ত বৰ্ণনা। কলিয়াবৰ নিউজ চেনেলটোৰ লগত সংযুক্ত হৈ থাকক। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।